আৰপি নিউজ টিভিৰ সময় আজিলৈ এটা বিগ ব্ৰেকিং নিউজ। আসাম টক্সৰ যুৱ সাংবাদিক সাইফুল ইছলাম আজি আৰু আমাৰ মাজত নাই। সতীৰ্থ সাংবাদিকগৰাকীৰ মৃত্যুত আৰপি নিউজ টিভিৰ লগতে বিলাসীপাৰা সাংবাদিক মহল মৰ্মাহত। ধুবুৰী জিলা বিলাসীপাৰাৰ আসাম টক্সৰ সাংবাদিক সাইফুল ইছলাম আজি আৰু আমাৰ মাজত নাই। যোৱা 22 মে তাৰিখত বাইক দুৰ্ঘটনাত আহত হৈ গুৱাহাটী ব্যক্তিগত চিকিৎসালয়ত চিকিৎসাধীন হৈছিল আৰু আৰোগ্য লাভ কৰিছিল। পিছত যোৱা 26 জুলাই তাৰিখত পুনৰ বেমাৰত আক্ৰান্ত হয়। যুৱ সাংবাদিকগৰাকীক উন্নত চিকিৎসাৰ বাবে পৰিয়ালৰ লোকে গুৱাহাটী ব্যক্তিগত চিকিৎসালয়ত ভৰ্তি কৰে যদিও চিকিৎসালয়তো তেখেত শেষ নিশাস ত্যাগ কৰে। তেখেতৰ মৃত্যুৰ ফলত অঞ্চলজুৰি শোকাকুল পৰিৱেশৰ সৃষ্টি হোৱা পৰিলক্ষিত হয়। সতীৰ্থ সাংবাদিকগৰাকীৰ মৃত্যুৰ সময়ত পৰিয়ালৰ সদস্যৰ লগতে আত্মীয় স্বজনকে ধৰি সাংবাদিকগৰাকীৰ বহুতো বন্ধু বান্ধৱী ইহু সংসাৰত এৰি থৈ যায়। আজি তেওঁৰ জানাজা নামাজ সম্পূৰ্ণ কৰা হয়। তেওঁৰ মৃত্যুত আমি বিলাসীপাৰা সাংবাদিক মহল দুঃখিত ও মৰ্মাহত। সতীৰ্থ যুৱ সাংবাদিক বন্ধুগৰাকীৰ মৃত্যু আমি মানি ল'ব নোৱাৰা হৈছো। যুৱ সাংবাদিক ইছলামৰ লগত মই ফৰিজ একেলগে সাংবাদিকতা কৰিছো। কেতিয়াবা তেওঁক কিবা কাৰণত ফোন কৰিলে তেওঁ মোক কৈছিল, হেল্ল' ফৰিজ ভাই। এই কথা উপলব্ধি কৰিলে মই মোৰ চকুৰ পানী ধৰি ৰাখিব নোৱাৰো। তেওঁ আৰু আজিৰ পৰা মোক ফৰিজ ভাই বুলি নকয়। তেওঁ আজি আমাৰ পৰা সঁচাকৈ চিৰ বিদায় ল'লে। আমি আৰপি নিউজ টিভিৰ সহযোগত তেওঁৰ বিদেশী আত্মাৰ চিৰশান্তি কামনা কৰিলো। লগতে তেওঁৰ পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰিছো। বিলাসীপাৰাৰ পৰা ফৰিজউদ্দিন আহমেদৰ ৰিপৰ্ট, আৰপি নিউজ টিভি সোণাৰী।